নমস্কাৰ ফ্ৰেন্ডছ, যদি আপোনালোকে অসমৰ নাগৰিক হয়, যদি আপোনালোকে অসমৰ উন্নতি বিচাৰে, তেনেহ'লে মাত্ৰ মই ৰিকুৱেষ্ট কৰিম আপোনালোকক মাত্ৰ 2 মিনিট সময় মোৰ এই ভিডিঅ'টো চাওক, কাৰণ মই এই 2 মিনিটৰ ভিতৰতে মই কিছুমান প্ৰয়োজনীয় দিশ দাঙি ধৰিব বিচাৰিছোঁ। ফ্ৰেন্ডছ, আপোনালোকে গম পায় যে কৰোনা নট অনলি অসম, নট অনলি ভাৰতবৰ্ষতে নহয়, পৃথিৱীৰ সমগ্ৰ পৃথিৱীতে এক আলোড়নৰ সৃষ্টি কৰিছে। কিন্তু কৰোনাৰ লগতেই আমাৰ বছৰ বছৰ ধৰি শ বছৰ ধৰি আমি একোটা প্ৰব্লেমত মানে আমাৰ সমস্যাত পৰি আছোঁ, যিটো সমস্যা অসমৰ প্ৰধান সমস্যা হয় আৰু যাক আমি বাৰ্নিং কুৱেশ্যন বুলি কওঁ। আজি কৰোনা আহিছে, কৰোনা যাব, কৰোনাৰ ভেকচিন ওলাব কেইদিনমানৰ পিছতে, মেডিচিন ওলাইছে, গতিকে কৰোনা গুচি যাব, এটা কৰোনা বেমাৰ। কিন্তু এই বেমাৰতকৈ ভয়ানক এনেকুৱা ধৰণৰ সমস্যাত আমি ভুগি আছোঁ হাজাৰ হাজাৰ বছৰ ধৰি, শ বছৰ ধৰি, কিন্তু কোনেও ইয়াৰ সমাধান কৰি দিয়া নাই। কাৰণ এখন চৰকাৰৰ পিছত আন এখন চৰকাৰ আহিয়ে আছে, গৈয়ে আছে, কিন্তু আমাৰ এই সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই। চাওক, বানপানীৰ আজি বিভিন্ন ঠাইৰ পৰা বিভিন্ন ল'ৰা ছোৱালীয়ে আজি বাহিৰত কাম কৰিছিল, তেওঁলোকে আজি অসমত আহিছে, আৰু আহি পেলাই তেওঁলোকে যদি সেই নিবনুৱা হৈ আজি যদি খেতি আৰম্ভ কৰে, খেতিত ধৰে, তেনেহ'লে তেওঁলোকে সেই খেতিত ধৰিও তেওঁলোকে খেতি কৰি ভাত খাব নোৱাৰিব। কাৰণ তেওঁলোকে যদি অশেষ কষ্ট কৰি খেতি বাতিও কৰে, কাৰণ অসমৰ জ্বলন্ত সমস্যা বানপানীয়ে তেওঁলোকৰ সেই খেতিডৰা মাৰি শেষ কৰি দিব। কাৰণ আপোনালোকে গম পায় যে অসমৰ পেট্ৰলিয়াম ভাৰতবৰ্ষৰ পেট্ৰলিয়াম, অসমৰ চাহপাত ভাৰতবৰ্ষৰ চাহপাত, অসমৰ কয়লা ভাৰতবৰ্ষ, কিন্তু অসমৰ বানপানীৰ সমস্যা কি ভাৰতবৰ্ষৰ সমস্যা নহয়? ঠিক তেনেকুৱা ধৰণৰ কথা মই ক'ব বিচাৰিছোঁ যে অসমত যদি বানপানীৰ সমস্যা হয়, তেনেহ'লে কোনো ধৰণৰ নেশ্যনেল নিউজত এই নিউজটো নাযায়, এই নিউজটো নাযায়। কিন্তু যদি আজি গুজৰাটত হয়, মুম্বাইত হয়, যদি বিহাৰত যদি বানপানী হয়, তেনেহ'লে এই নিউজ নেশ্যনেল নিউজত যাব। কিয়? যদি কৰোনাৰ কাৰণে ফাণ্ড আহে, কৰোনাৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে যদি ফাণ্ড আহে, যদি ধনৰ টোপোলা আহে কেন্দ্ৰীয় চৰকাৰৰ পৰা, তেনেহ'লে অসমৰ বানপানীৰ সমস্যাটোৰ কাৰণে আমি কৰিব নোৱাৰোঁনে? অসম চৰকাৰে এইখিনি কৰিব নোৱাৰিবনে? কাৰণ চাওক, মানুহৰ ঘৰে ঘৰে পইচা দি, মানুহৰ ঘৰে ঘৰে চাকৰি দি অসমৰ উন্নতি কৰিব নালাগে। যদি অসমক এবাৰ যদি বানপানী মুক্ত কৰি দিয়ে, তেনেহ'লে অসমৰ বিভিন্ন চহৰ, অসমৰ বিভিন্ন গাঁও আজি আগবাঢ়ি আহিব। কাৰণ এখন দেশৰ মেৰুদণ্ড, এখন ৰাজ্যৰ মেৰুদণ্ড, এখন গাঁৱৰ মেৰুদণ্ড হ'ল খেতিয়কসকল, আৰু খেতিয়কসকলে অশেষ কষ্ট কৰি তেওঁলোকে খেতি বাতি কৰে, আৰু তেওঁলোকে যদি 10,000 টকাও বছৰি যদি তেওঁলোকৰ ৰাহি হয়, তেনেহ'লে সেই ৰাহি টকাখিনিৰে তেওঁলোকে বেলেগত ইনভেষ্ট কৰিব নোৱাৰে বা বিজনেছৰ কাৰণে ইউজ কৰিব নোৱাৰে। কাৰণ তেওঁলোকে জানে যে অহাবাৰ আমাৰ ঘৰখন আকৌ বানপানীয়ে উটুৱাই নিব, আমি অহাবাৰ আকৌ বানৰ কবলত পৰিম, গতিকে আমি আকৌ ঘৰখন সাজিব লাগিব, গতিকে এই 10,000 টকা আমি সেই কামতহে কৰিব লাগিব। গতিকে এখন ৰাজ্যৰ যদি চলিউশ্যন বিচাৰে, এখন ৰাজ্যৰ যদি উন্নতি বিচাৰে, তেনেহ'লে মানুহক টকা পইচাৰে সহায় কৰিব নালাগে। মই বাৰে বাৰে কৈছোঁ, এই জ্বলন্ত সমস্যাৰ পৰা আমাক দূৰ কৰিব লাগিব। কাৰণ বানপানীয়ে আজি নহয়, আমাক বহুতে আজি এখন চৰকাৰ আহিব, কালি এখন চৰকাৰ আহিব, সকলোৱে ক'ব, মই এইটো কোৱা নাই যে ব্ৰহ্মপুত্ৰই বন্ধ কৰি দিয়ক, ব্লক কৰি দিয়ক, কিন্তু আপোনালোকে সৰু সৰু গাঁওবিলাকত গৈ, আজি ইমান গাঁৱত মই চালোঁ, আজি 2-3 মই গাঁৱত ভিজিট কৰিছোঁ, গৈছোঁ, দেখা পাইছোঁ যে গাঁৱৰ সমস্যা, গৰু ছাগলী ক'ত থ'ব, মানুহে কি খাব, গৰু ছাগলীয়ে ঘাঁহ পোৱা নাই, বস্তু পোৱা নাই, তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে। আচলতে এইবিলাক সমস্যাৰ আঁৰত আমিয়েই নহয় জানো? কাৰণ আমাৰ ভুল, আমিয়েই নিৰ্বাচন কৰোঁ, আপুনি মোক নিৰ্বাচন কৰে, নহ'লে মই আপোনাক নিৰ্বাচন কৰি দিছোঁ, আৰু যদি মই সেই সমস্যা সমাধান কৰিব নোৱাৰোঁ, আপুনিয়ে যদি সমস্যা সমাধান কৰিব নোৱাৰে, তেনেহ'লে কৰিব কোনে? আমাৰ অসমত এনেকুৱা বহুতো সমস্যা আছে, যিবিলাক সমস্যা আমি পিছত চাম, কিন্তু প্ৰথমতে বাৰ্নিং কুৱেশ্যন, জ্বলন্ত সমস্যা। আপোনালোকে বিশ্বাস কৰিব নে নকৰে যে এখন গাঁৱত যদি এবাৰ বানপানীয়ে উটুৱাই নিয়ে, তেনেহ'লে সেইখন গাঁও 5 বছৰ ধৰি তেওঁলোকে পিছ পৰি যায়। কাৰণ সেইখন গাঁৱৰ গৰু ছাগলী মৰি শেষ হৈ যায়, সেইখন গাঁৱৰ খেতি বাতি শেষ হৈ যায়, সেইখন গাঁৱত থকা পাণৰ গছ কেইডাল শেষ হৈ যায়, কলগছৰ মানে এভৰিথিং গোটেইখিনি ধ্বংস হৈ যায়। তেনেকুৱা গাঁও কিন্তু আজি বানপানী কবলত পৰি আহিয়েই আছে। এইটো মানে
এইটো বছৰত আহিছে আকৌ অহা বছৰত আহিব নেক্সট বছৰটোতে আহিব যদি আমি এই সমস্যাটো দূৰ কৰোঁ তেনেহ'লে আমাৰ অসমৰ ল'ৰা ছোৱালীক আমি পইচাৰে সহায় কৰিব নালাগে বাকিবোৰ সমস্যাৰ কথা মই পিছত কম জাষ্ট আপোনালোকে যদি একমত হয় মই সেইটোৱে বিচাৰিছোঁ যাতে আপোনালোকে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰে আজি আমি শুনি আহিছোঁ ব্ৰহ্মপুত্ৰৰ তলেৰে টানেল নালাগে ব্ৰহ্মপুত্ৰৰ তলেৰে টানেল বনাব নালাগে ব্ৰহ্মপুত্ৰৰ ওপৰত মানে তলেৰে মানুহে কি কৰিব ওপৰত যদি একো খাবলৈ ভাতেই নাথাকে গতিকে ওপৰৰ অৱস্থাটো ভাল কৰিবলৈ চেষ্টা কৰক মই এইটোৱে আহ্বান কৰিছোঁ কাৰণ যদি গুৱাহাটীত আজি যদি এবাৰ যদি বৰষুণ দিয়ে তেনেহ'লে কৃত্ৰিম বানৰ সৃষ্টি হয় গতিকে আমি লাবিলাসত থাকিলে কি হ'ব ঘৰত যদি বহিবলৈ পীৰা নাথাকে খাবলৈ যদি চিৰা নাথাকে তেনেহ'লে আমি গাড়ীত ঘূৰিলে আৰু টানেলৰ ভিতৰে ফুৰিলে হ'ব জানো গতিকে তেনেকুৱা ধৰণৰ মই আশা নকৰোঁ অসমৰ উন্নতিৰ পথলৈ আনক কাৰণ অসমৰ উন্নতি হোৱাটো বিচাৰিছোঁ হয় আমি মানিছোঁ বহুত চৰকাৰে আমাৰ কাৰণে বহুতো সা সুবিধা কৰি দিছে কাম কৰি দিছে কিন্তু যেতিয়ালৈকে আমাৰ যদি গুৰিটো ঠিক নহয় যেতিয়ালৈকে আমাৰ জ্বলন্ত সমস্যাবিলাক সমাধান নহয় যেতিয়ালৈকে অসম বানপানীৰ কবলত পৰি থাকে কিন্তু অসম সদায় দৰিদ্ৰ হৈয়ে থাকিব এইটো কথা মনত ৰাখিব গতিকে মই সকলোকে এজন অসমীয়া হিচাপে সকলোকে মই আহ্বান কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোকে অধিক শ্বেয়াৰ কৰে আৰু মই অসম চৰকাৰক আকৌ এবাৰ আহ্বান কৰিছোঁ আপোনালোকে বানপানীৰ সমস্যা জ্বলন্ত সমস্যাটো এইটো দূৰ কৰক কাৰণ এতিয়াতো আমাৰ নিবনুৱা সমস্যা খুবেই বাঢ়ি গৈছে কাৰণ বাহিৰৰ ৰাজ্যত বহিৰাজ্যত যিসকল ল'ৰা ছোৱালীয়ে কাম কৰি আছিলে উবেৰত আজি যিসকল ল'ৰা ছোৱালীয়ে কাম কৰি আছিলে বা যিসকলে তেওঁলোকে গাড়ী মটৰ চলাই বিজনেছ কৰি আছিলে খাই আছিলে তেওঁলোকে আজি গাঁৱত আহি কি কৰিব খেতিয়েইটো কৰিব আৰু যদি সেই খেতিখিনিও যদি বানপানী শেষ কৰে তেনেহ'লে আমি তেওঁলোকে মৃত্যুমুখত নপৰিবনে চিপ জৰি নল'বনে গতিকে অসমক যদি বচাবলৈ ইচ্ছা কৰে একমাত্ৰ কৰিব লাগিব বানপানীৰ সমস্যা যদি আপুনিও যদি সন্মত হয় তেনেহ'লে ভিডিঅ'টো অধিক শ্বেয়াৰ কৰক আৰু আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ কাৰণে অশেষ ধন্যবাদ শেষত সকলোৰে শুভকামনা কৰিছোঁ আৰু লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে যদি কিবা ভুল কৈছোঁ তেনেহ'লে আপোনালোকৰ নিজৰ ভাই বুলি ক্ষমা কৰিব নিজৰ বন্ধু বুলি ক্ষমা কৰিব আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ সামৰিছোঁ ধন্যবাদ জয় আই অসম